মাত্ৰ 5 মাহত ইউটিউবত 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিলোঁ। মা কচম ৰাতি 12টা বাজি ভিডিঅ'টো বনাইছোঁ। লাইফত যদি তুমি গ্ৰ' কৰিব বিচাৰা, যিমান পাৰা মানুহক ইনচাল্ট কৰিব দিয়া, নিজকে হাঁহিৰ পাত্ৰ কৰি তোলা। যিমানে মানুহে তোমাক ইনচাল্ট কৰিব, হাঁহিব, তোমাৰ ইগ' হাৰ্ট হ'ব। আৰু ইগ' হাৰ্ট হ'লেহে তুমি লাইফত কিবা এটা কৰিব পাৰিবা। যেতিয়া মোৰ ইনষ্টাগ্ৰামত 1 লাখ ফলোৱাৰ্ছ হৈছিল, মানুহে মোক ইনচাল্ট কৰিছিল যে ফেক ফলোৱাৰ্ছ লৈ তই লেবেল দেখাই আছ বোলে। যদি দম আছে ইউটিউবত কৰি দেখা। মই মিটআপ এটা দিম বুলি ভাবিছিলোঁ, মই একো নিদিলোঁ। মোৰ এটাই টাৰ্গেট হ'ল, যেতিয়ালৈকে ইউটিউবত 1 লাখ ছাবস্ক্ৰাইবাৰ নহয় মই চুলিয়ে নেকাটো। আজি দেখো চুলি চোৱা। মাত্ৰ 5 মাহ, মাত্ৰ 5 মাহত 1 লাখ কৰি দিছোঁ। কেৱল ইগ' হাৰ্ট হ'লে হৈ যায় মানুহবিলাকে, কেৱল ইগ' হাৰ্ট। কেইজনমান মানুহে ফেচবুক চলোৱা মানুহে মোক ইনচাল্ট কৰিছিল, বোলে ফেচবুকলৈ আহ, গ্ৰ' কৰাটো কিমান টান তোক দেখাই আছোঁ। মই কৈছোঁ হ'ব, ফেচবুকতো মই একাউণ্ট খুলিম। মাত্ৰ 3 মাহত 1 লাখ। এইবিলাক এটিটিউড, ষ্টেটাছ, নিজকে চিগমা, নিজকে অৰা দেখাই লাভ নাই ভাই। চুপচাপ মেহনত কৰি যোৱা, ছাকচেছফুল পাই যাবা। সিহঁতি ইনচাল্ট কৰিলে মই সিহঁতক দেখাই দিলোঁ, সিহঁতৰ লাভ একো নহ'ল, লাভটো মোৰ হৈ আছে। মাহে মাহে পইচা সোমাই আছে। 20 তাৰিখৰ পিছত মাহে মাহে অট'মেটিক পইচা সোমাই থাকে। এতিয়া মই যিমান ইনকাম কৰোঁ, হয়তো সিহঁতৰ বাপেকেও 2-3 মাহত সিমান ইনকাম নকৰে। বেছি কোৱা নাই, 3 মাহৰ বাপেকৰ ইনকাম মোৰ 1 মাহত আহে। বছ ইমানখিনি ক'লোঁ। ছাকচেছফুল একো হোৱা নাই, কষ্ট কৰি গৈ আছোঁ। যিসকলে মোক ইনচাল্ট দিছিল সেইসকলক কৈছোঁ, ভাই মই কৰি আছোঁ মোৰ নিজৰ লেভেলত। অকাত নাই, অকাত বনাই আছোঁ। এদিন দেখাই দিম তহঁতক মোৰ অকাত কি।